কি বিষ ওই তই জিনকে বহি আছা পিছফালৰ বুনখিনি নুঘৰাইকে কেনে জংগল হৈছি এই আৰু কথা আছে মই ভ্যাকচিন লৈ আইছো কি বিষ ভগৱান ও নাৰ্স তুই গৰু খানা দিছি বেজিটো গৰু খানা গৰু কেনকে হানে মই নাজনো এনকে আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে নে গাৰ্লফ্ৰেণ্ড মানে জুবিনৰ এটা চঙতো ল'ম বুলি ভাবিছিল কিন্তু তোমাৰ থকাৰ কাৰণে নলালো আৰু কেতিয়া আহিব Chhaygaonk যাম দিয়া কেতিয়াবা আণ্টিকো লগত লৈ আহিব একেবাৰে বিয়াখন ফিক্স কৰি যাব পাৰিব আপোনালোকৰ আণ্টিজনীকো ইমান ভাল লাগে সঁচাকৈ দন্দৰী নেকি তো হেল্ল' গাইজ মই কল্পজ্যোতিয়ে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ তো থাম্বনেইল আৰু ইন্ট্ৰ চাই নিশ্চয় গম পাইছে আজি কাক প্ৰেংক কল কৰিবলৈ যাইছোঁ তো আজি প্ৰেংক কল কৰিবলৈ যাইছোঁ আমাৰ ভাই ভনী ইউটিউব চেনেলৰ ডিপু বৰ্মন দা তো কেনেকুৱা প্ৰেংক কলটো নাজানো তো যোৱা ভিডিঅ'টোত আপোনালোকে বহুত মৰম দিছে তো সেইকাৰণে আজি এটা প্ৰেংক কল কৰিম বুলি ভাবিছোঁ আৰু মোৰ লগত আছে তুলিকা তো তামান যোৱা ভিডিঅ'টোত তামান জমাই দিছিল তো প্ৰেংক কলটো কৰোঁ কেনেকুৱা হয় বাৰু চাই থাকোঁ গালি খাওনা ভয়ো লাগি আছে তো ভিডিঅ'টো আৰম্ভ কৰোঁ মৰয়াৰ দুপাখি মোৰ মনৰ বতন হেল্ল' হেল্ল' হয় দীপুদা হয়নে কোনে কৈছিল মোক চিনি নাপাবা দিয়া দীপুদা হয়নে নে নাই কি খবৰ আপোনাৰ ভালে তোমাৰ ভালেই দিয়া তোমাৰ শ্বৰ্ট ফিল্মবোৰ চাই থাকোঁ ইমান ভাল লাগে তুমি ইমান এক্টিং কেনেকৈ কৰিব জানা জানা মানে এনে ভাল পাওঁ কৰি সেইকাৰণে পাৰো আৰু মোৰো মানে এক্টিং ক'ত ঘৰ তোমাৰ মোৰ ঘৰ Chhaygaonk Chhaygaonk চিনি কি পোৱা? পঢ়ি আছা মই এতিয়া বিএ ফাৰ্ষ্ট চেম ঠিকে আছে মোৰো এক্টিং কৰিব খুব মন যায় আমাৰতো গুৱাহাটীত শ্বুটিং আহিবা কেতিয়াবা গুৱাহাটীত ক'ত থাকে আপুনি মই জিএমচি হস্পিটেলৰ কাষতে থাকো ঠিক আছে ক'ত আছে আপুনি এতিয়া মই সৰ্থেবাৰীত আহিছিলো অলপ কিয় গৈছে এই ইয়াতে মই বিয়া আছে এখন বিয়া খাব আহিলো আপোনাৰ ওচৰত আপোনালোকৰ মাইনাজনী আছে নেকি তাইৰ মানে একদম বিগ ফ্ৰেণ্ড হয় মই তাইৰ বিগ ফ্ৰেণ্ড হয় মই তাইতো নাই এতিয়া মই মানে বাহিৰত ওলাই আহিলো অলপ দিম দিয়া মই গ'লে বাৰু আপোনাৰ খবৰ চবৰ ভালনে ভালে বাকী তোমালোকৰ ঘৰত আৰু কোন কোন আছে মোৰ ঘৰত ভাইটি এজন আছে আৰু মা আছে পাপা আছে আৰু মই ঠিকে আছে আপোনালোকৰ আণ্টিজনীকো ইমান ভাল লাগে সঁচাকৈ দন্দৰী নেকি সঁচাকৈ মৰমীয়াল চাগে এক্টিঙতো জিটি কৰিবলগীয়া হয় এইটো নাম্বাৰ ক'ত পালা মোৰ এইটো নাম্বাৰ ক'ত পালা মোৰ মোক এজন বা দিছিলে আপোনাৰ গাৰ্লফ্ৰেণ্ড আছেনে গাৰ্লফ্ৰেণ্ড আছে নোহোৱা নহয় तुमसे ना हो पाएगा ব্ৰেকআপ দি দিয়ক কেনেকে ব্ৰেকআপ দিম মই আছো ন মই থাকোঁতে আৰু আপোনাৰ আৰু কেনেকৈ গাৰ্লফ্ৰেণ্ড থাকিব পাৰে ব্ৰেকআপ দি দিয়ক ব্ৰেকআপ দিলে মোক খাব খালি মই আছো ন মই যাই পেলাই একদম দিম আৰু গাৰ্লফ্ৰেণ্ডজনীৰ নাম কি কওকচোন এতিয়াই উঠাই লৈ আহিম নালাগে দিয়া উঠাব আপোনাক কিন্তু বেয়া পাইছো মই আপুনি এতিয়ালৈকে মোৰ নামটোৱে সোধা নাই পাহৰিয়ে গৈছিলো কি নাম তোমাৰ মোৰ নাম তুলিকা তুলিকা হয় কি লিখা সিংহ হয় তুলিকা সিংহ অসমীয়াত সিংহ হয় আৰু ইংলিছত সিংহ হয় সিংহা মোৰ
নামটো ধুনীয়া নে মানুহ ফাৰ্ষ্ট টাইম শুনিছো হা ছয়গাঁৱৰ পিনে বোলো চিহ্না লিখা মানুহ ফাৰ্ষ্ট টাইম শুনিছো ছয়গাঁও চিনি পায় আপুনি আহিছিলে নেকি যাই পাইছো এইবাৰ আহিলে কিন্তু আমাৰ তাত আহিব লাগিব যাম মোৰ নামটো ধুনীয়া নে ভালে ভালে লাগিছে আমাৰ ভাইটিয়ে আপোনাক বহুত ভাল পায় মানে আপোনাৰ লগত কথা পাতিব বিচাৰে পাতিব নেকি আপুনি যদি বেয়া নাপায় দিয়াচোন হেল্ল' দীপু দাদা ক'ত আছে এতিয়া মইতো সৰ্থেবাৰীত আছিলো অলপ আচ্ছা আমাৰ মাইনাক মানে শ্বুটিং কৰিব বহুত মন যায় তাই শ্বুটিং কৰি থাকে আপোনাৰ মানে ভিডিঅ' ল'ব পাৰিব নেকি মইনো ক'লো মই গুৱাহাটীত থাকো তোমালোকে গুৱাহাটী আহিলে ল'ব পাৰিম নাই শ্বুটিং একদম ভাল শ্বুটিং কৰে তুমি টেনশ্যন নল'বা আমাৰ ছয়গাঁৱত আহিয়ে কৰিব পাৰিবা নেকি ছয়গাঁৱত যোৱালে মোৰ বহুত হেৰি হৈ যাব মানে দিগদাৰ হ'ব আমাৰ তাতে আছে লোকেশ্যন ভাল ভাল আমি তাতে এনেকৈ কৰোঁ আৰু আমাৰ ইয়াতো বহুত ভাল হয় তুমি আহি যাবা মানে বহুত মানে কি বুলি কয় এইফালে জুবিনৰ এটা চঙতো ল'ম বুলি ভাবিছিল কিন্তু তোমাৰ থকাৰ কাৰণে নলালো আৰু দিব লাগিছিল আমিতো একদম সৰু মানুহ আমাৰ তাতে জুবিনৰ তাতে দিব লাগিছিল ভালকে নাই তোমালোকৰ ভিডিঅ'বোৰ ভাল পায় তাৰমানে সেইকাৰণে হ'ব মইতো লয় মোৰ যাৰ ইচ্ছা থাকে সিয়ে চাৰ্চ কৰিম মোৰ চেনেলত নাই তুমি ছয়গাঁৱত আহি যা নহ'লে মইতো দিয়াচোন বাৰু আমাৰ আলহী থাকে গ'লে মই এইপিনে সেই কৰিম কালি মানে আহি যাবা নহ'লে নোৱাৰিম কালি মানে মই জব কৰোঁ না টাইমে নাপাওঁ মই খালি ৰবিবাৰে শ্বুটিং কৰোঁ ৰবিবাৰে শ্বুটিং কৰা নেকি নাই নেক্সট ৰবিবাৰে আহি যাবা নেক্সট ৰবিবাৰে মোৰ বেলেগ প্ৰজেক্ট আছে যাম মই ছয়গাঁও গ'লে মই কৈ দিম কেতিয়া আহিবা এতিয়া সেইটো মই ফিক্স ক'ব নোৱাৰিম এতিয়া এই মাইনা নাহে বোলে কি কৰা এতিয়া মোক কেনে লাগব মই এক্টিং কৰিব লাগিব তাৰপিছত মাইনা কিবা কয় বোলে কেতিয়া আহিবা তুমি প্ৰেংক নহয় প্ৰেংক হ'লে ক'লো হয় আগতে बड़ा हरामी हो बेटा গ্যাৰান্টি দিব নালাগে আপুনি জলদি আহক ছয়গাঁও হেল্ল' কেতিয়া আহিব ছয়গাঁও যাম দিয়া কেতিয়াবা আণ্টিকো লগত লৈ আহিব একেবাৰে বিয়াখন ফিক্স কৰি যাব পাৰিব কি বুলি কয় নাই দিয়া বিয়া বাৰু মোৰ হৈ গৈছে দেখা নাই ভিডিঅ'তটো এক্টিঙে হয় চাগে নহ'লে আৰু বিয়া নাপাতিব মই আছো বিয়াটো মোৰ ফিক্স হৈ আছে আৰে ফিক্স হৈ থাকিলে কি হয় বিয়াটো পাতা নাই ন হেল্ল' বিয়াটো পাতা নাই ন এনে ফিক্স হৈ আছে হিৰোতটো হিন্দুৰ এতিয়ালৈকে দিয়াও নাই হিন্দু দিব লাগিব এইটো মোৰ আৰু মিনিমাম 8 বছৰ আগতে ফিক্স কৰাই দিছো কি ক'ম বাৰু মই মোৰ কপালখনে বেয়া আৰু যি কি নহওক আপোনাৰ শ্বৰ্ট ফিল্মক মোক ল'বনে নাই আপোনাৰ শ্বৰ্ট ফিল্মক মোক ল'বনে নাই ল'ম কিয় নল'ম ল'ম ঠিক আছে নহ'লে মোৰ কপালখনে বেয়া দাদা বিয়া পাতিছি বোলে বিয়া ফিক্স কৰিছে দিয়া হ'ব দিয়া নৰা দে নহ'লে দিয়ক ৰাখিছোঁ ছয়গাঁও আহিলে লগ পাম ঠিক আছে হ'ব বাই বাই সৰ্থেবাৰীত নেটৱৰ্ক নাপায় বোধহয় হেল্ল' দাদা এইটো এটা প্ৰেংক কল আছিল বেয়া নাপাব মই গম পাইছো আগতে কিয় বেয়া পাম মোক বেয়া নাপাব কিন্তু আৰু নাই ক'ৰ পৰা কৰিছিলা ছয়গাঁৱৰ পৰাই কৰিছোঁ হেল্ল' দীপু দাদা মই যে সেইদিনা ইনষ্টাগ্ৰামৰ পৰা নম্বৰটো লৈছিলোঁ কি নাম আছিল
আছিল তোমাৰ কল্প পাইছিলো সেনেকে ভাবিলো প্ৰেংক কল এটাই কৰি দিওঁ ঠিক আছে তোমাৰ কি ইউটিউব চেনেল আছে এটা সৰুকে ইউটিউব চেনেল আছে কল্পনাথ বুলি চাব আৰু চেনেলটো চাম দিয়া বেয়া চেৱা নাপাবা আৰু পঠাই দিবা WhatsApp-ত লিংকটো মই চাই দিম হ'ব আৰু অলপ কিবা কৈ দিয়া চেনেলটোৰ বিষয়ে তো কল্পনাথৰ চেনেলটো যিসকলে মানে চালা এতিয়া তো সকলোৱে লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা তো মই প্ৰথম মানে অলপ অৰিজিনেল যেন লাগিছিল পিছত আৰু মই গম পালো প্ৰেংক বুলি একো নাই ভাল লাগিল বাৰু তো কৰি যোৱা কাম আগবাঢ়ি যোৱা আৰু দিয়ক থেংক ইউ দেই ওয়েলকাম দিয়ক তো গাইজ এইটোৱে আছিল প্ৰেংক কলটো তো বেছি ভাল নহ'ল যেনেকৈ ভাবিছিলো সেনেকৈ নহ'ল মোৰ খুব ভয় লাগিছিল যেতিয়া মই কি কওঁ কি নকওঁ এনেকুৱা লাগিছিল আৰু দীপুদাই গমেই পাইছে কিজানি প্ৰেংক কল বুলি তো এইটোৱে আছিল আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু এনেকুৱা ধৰণৰ প্ৰেংক কল লাগিলে তলত কমেণ্ট কৰি দিব তো আজিলৈ বাই বাই জয় অসম মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো